মই আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যে প্ৰতি মাহৰ 10 তাৰিখে সকলো চৰকাৰী আঁচনি পইচা সোমাই যায়। যেনেকুৱাকৈ অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন, বুঢ়া পেঞ্চন আৰু বহুতো চৰকাৰী আঁচনিৰ পইচা প্ৰতি মাহে 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাই যায়। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি অথবা আপোনালোকে বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন লাভ কৰি আছে, তেনেহ'লে কিন্তু যিহেতু আজি 10 তাৰিখ, আজি কিন্তু আপোনাৰ একাউণ্টত সকলো আঁচনিৰ পইচা সোমাই যাব। এতিয়া কথা হ'ল, যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ পইচা সোমাব নে নোসোমায়? যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিলে, তেনেহ'লে আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব নে নোসোমায়? যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে, এতিয়াই কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যনবিলাক বা নামবিলাক ভেৰিফিকেশ্যন হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 যিসকলে নতুনকৈ এপ্লিকেশ্যন কৰিছিল সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, কিয়নো এতিয়া কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱা নাই। তাত কিন্তু খালি আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিছিল, তাত কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম অহা নাই। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0 এইবাৰ যিসকলে নতুনকৈ এপ্লিকেশ্যন কৰিছিল, এতিয়াই কিন্তু সেইবোৰ নাম এপ্ৰুভ হোৱা নাই বা এতিয়াও কিন্তু সেইসকলৰ নামৰ অৰুণোদয় আঁচনি হোৱা নাই। সেইকাৰণে কিন্তু এইবাৰ সেইসকল লোকে অৰুণোদয় আঁচনিৰ পইচা নাপাব। কথা হ'ল, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে, এতিয়াই কিন্তু সেইসকল লোকে এইবাৰ অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া কথা হ'ল যে আজি কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব? যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু যিহেতু আজি 10 তাৰিখ হয়, সেইকাৰণে কিন্তু আজি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আজি কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিলে সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, তেনেহ'লে আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰিব। আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। অথবা যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনি লাভ কৰি আছে, বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয় আঁচনি, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত আজি চৰকাৰী আঁচনিৰ পইচা সোমাই যাব। যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি বা যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যায়, সেইকাৰণে যিহেতু আজি 10 তাৰিখ, আজি আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত আজি চৰকাৰী আঁচনিৰ পইচা সোমাই যাব।